নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ ৰাতিপুৱা জনাইছোঁ সকলোকে। এয়া ৰাতিপুৱা চাহকাপ খাবলৈ লৈছোঁ আৰু আমি এইফালে লাল চাহ লৈ লৈছোঁ। তাৰপিছত এইফালে মিঠাই আজি এইটো মানে কি বুলি কয় কালি ভিডিঅ' হয়, তাকে কালি দিবলৈ সময় নহ'ল, তাৰপিছত আজিহে দিছোঁ ভিডিঅ'টো। আৰু তাৰপিছত চাহ খাই মেলি এয়া কাপোৰ কানি অলপ ধুলোঁ। এইফালে ৰিহা গামোচা ধুতি, যিহেতু ইহঁতি বিহু মৰা মানে বিহু সামৰিলে আৰু এতিয়া তাকে কাপোৰ কানিবিলাক বোলো ধুই লওঁ, ৰ'দটো দি আছে। তাৰপিছত সেয়া চাহ খাই মেলি তাৰমানে কাপোৰ কানিবোৰ বোলো ধুই ধুনীয়াকৈ ৰ'দত দি লওঁ। সেয়াই আৰু সোণৰ কাপোৰ আৰু সেইভাগে আৰু মানে চব মেলি থৈছোঁ ধুই পেলাই। তাৰপিছত এয়া আকৌ মাংস মানে কাটি মেলি ঠিক ঠাক কৰি লৈছোঁ আৰু যিহেতু মা আৰু সৰু ভণ্টি আহিছে। তাৰপিছত সেই তাকে মাংসখিনি মানে অকণমান ঠিক ঠাক কৰি লৈছোঁ বনাবলৈ। তাৰপিছত এয়া ধুই পখালি ল'লোঁ আৰু সেয়াই। তাৰপিছত মাংস আলু তেনেকৈ অকণমান গ্ৰেভি কৰি বনাম। তাৰপিছত দালি তেনেকৈ আৰু তাৰপিছত এয়া আদা নহৰু পিচি থৈছোঁ অলপ। তাৰপিছত পিঁয়াজ, এইফালে কেঁচা জলকীয়া 3টাও লৈ লৈছোঁ। এইফালে এয়া সৰু ভণ্টি, সোণ আৰু মই কিবা এটা মানে পাতি গোটেইকেইটা হাঁহি আছিলোঁ। তাৰপিছত এইযোৰ কাপোৰযোৰ যে কৰি আছিলোঁ বুলি কৈছিলোঁ, কালি যিহেতু দহি বাতি সম্পূৰ্ণ নহ'ল, আজিহে মানে আজি অকণমান ৰাতিপুৱা সোনকালৰ পৰা বাতিলোঁ আৰু কাম বনবিলাক কৰি আজৰি হৈ। যিহেতু আজি কাপোৰযোৰ লাগে, তাকে নিবলৈ আহিব এতিয়া অলপ পাছত আৰু সেই তাকে লৰালৰিকৈ মানে কাপোৰযোৰ উলিয়াই ল'লোঁ। সেয়াই এতিয়া কাপোৰযোৰ উলিয়াই মেলি লৈ মানে ঠিক কৰি থৈছোঁ আৰু নিবহি। তাকে বোলো অকণমান আপোনালোককো দেখুৱাই দিওঁ। আৰু এইটো মানে বেগটো কালি মাহঁতে মোলৈ আনিছিলে দেই, বিহু বুলি কেনেকুৱা লাগিছে জনাব। চিম্পুল হয়, ভাল লাগে এনেকুৱাবিলাক বেগ। কিবাকিবি ধৰক মানে এনেই সৰু সুৰাকৈ 2-এটা বস্তু তেনেকৈ ভৰাই মেলি নিব পৰা আৰু সেয়াই। বেগটো কিন্তু মোৰ বহুত ভাল লাগিছে আৰু এই কালাৰটো মোৰ মানে ভাল লাগে। সেয়াই আপোনালোককো বোলো অকণমান দেখুৱাই দিলোঁ, যিহেতু মানে মায়ে মৰমত লৈ আহিছে। সেইফালে মই এতিয়া দহি বাতি এটাই মানে আজৰি হ'লোঁ আৰু আজৰি হৈ এইবিলাক আৰু যিহেতু দহি বাতিলে অকণমান লেতেৰাও হয়, তাকে সাৰি মেলি আজৰি হৈ আহিছোঁ। আৰু আপোনালোকে দুপৰীয়া খোৱা বোৱা কৰিলে নাই বাৰু জনাব। যিহেতু মানে কালি ৰাতি কৰিম বুলি কৈছিলোঁ যে আপোনালোকক, ৰাতি মানে কি হয় বেছি দেৰিলৈকে দহি বটা কামটো মই নকৰোঁ, যিহেতু চকু অকণমান মানে বিষায় আৰু ৰাতিলৈকে দহি বটাটো ইমান ভালো নহয়। সেইকাৰণে মই ৰাতি ইমান দহি নাপাতোঁ, এতিয়া দিনতে বাতিলোঁ। যিহেতু মানে আজি লাগে নিবলৈ আহিব এতিয়া, লৰালৰিকৈ মানে পাতি মেলি হেতালোঁ আৰু তাকে এতিয়া আজৰি হ'লোঁ। আৰু সেয়াই এতিয়া সোণকো গা পা ধুৱাবগৈ লাগিব। ধুৱাই মেলি তাক অকণমান শুবলৈ ক'ম, শুৱে নে নুশুৱে আৰু যিহেতু লগৰ ল'ৰা ছোৱালী কেইটামানো আহি আছে, সিহঁতৰ লগতে টিভি চাই আছিলে। সেয়াই এতিয়া আহিছোঁ, বাই।